স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজী 8 নম্বৰ লেছনটি ওমেন ইন স্পেচ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব। ওমেন ইন স্পেচ, মহাকাশত মহিলা। হু আৰ দিছ ওমেন? এই মহিলাসকল কোন? কেন ইউ গেছ হোৱাট ইজ কমন এমং দেম? তুমি অনুমান কৰিব পাৰিবানে তেওঁলোকৰ মাজত সাধাৰণ কি? ৰিএৰেঞ্জ দ্য লেটাৰ্ছ ইন দ্য বক্স to get the answer. বাকচত দিয়া শব্দকেইটা সজাই লিখিলে উত্তৰটো পাবা। Write down the word in the oval below. আৰু তলৰ ডিম্বাকৃতিৰ বাকচটোত সজাই লিখা। Did you guess the word? তুমি এই শব্দটো অনুমান কৰিব পাৰিছানে? All these women are famous astronauts. এই সকলোবোৰ একোজন বিখ্যাত মহাকাশচাৰী। Can you recall the name of any other astronaut? তুমি এই মহাকাশচাৰীসকলৰ নামবোৰ মনত পেলাব পাৰিছানে? In pairs, make a list of the things astronauts do. জোৰাবাটি তোমালোকে মহাকাশচাৰীসকলে কৰা কামবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। Then read the lesson about an astronaut who was born in India. তাৰপিছত ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী মহাকাশচাৰীৰ বিষয়ে পাঠ পঢ়া। ময়ূৰী এণ্ড মানস আৰ ক্লাছমেটছ। ময়ূৰী আৰু মানস দুয়ো সহপাঠী। অন দেয়াৰ ৱে টু স্কুল, সিহঁতে স্কুললৈ যোৱাৰ বাটত দে ডিছকাছ দ্য প্ৰজেক্ট টু বি ছাবমিটেড অন ছায়েন্স ডে। বিজ্ঞান দিৱসৰ দিনা জমা দিবলগীয়া প্ৰজেক্টটোৰ বিষয়ে আলোচনা কৰি আছে। মানস, হেল্ল' ময়ূৰী, হেভ ইউ কমপ্লিটেড দ্য প্ৰজেক্ট অন ওমেন ইন স্পেচ? হেৰা ময়ূৰী, তুমি মহাকাশত মহিলাৰ প্ৰজেক্টটো সম্পূৰ্ণ কৰিলানে? ময়ূৰী, য়েছ ইটছ অলমষ্ট কমপ্লিট। হয়, এইটো প্ৰায় সম্পূৰ্ণ। আই ৰ'ট এবাউট কল্পনা চাওলা দ্য এষ্ট্ৰনাট। মই মহাকাশত প্ৰথম ভাৰতীয় মহিলা কল্পনা চাওলাৰ বিষয়ে লিখিছিলোঁ। হেভ ইউ ৰিড এনিথিং এবাউট হাৰ? তেওঁৰ বিষয়ে তুমি কিবা পঢ়িছানে? মানস, অ' য়েছ, অ' হয়, ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট বিল্ড টু ষ্টাডি ৱেডাৰ কণ্ডিশ্যনছ ৱাজ নেমড কল্পনা 1 আফটাৰ হাৰ। মানস, অ' হয়, বতৰৰ অৱস্থা অধ্যয়নৰ বাবে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নামেৰে কল্পনা 1 দিয়া হৈছে। ময়ূৰী, য়েছ, আই ৰিড এবাউট ইট অন দ্য ইণ্টাৰনেট। ময়ূৰী, এৰা মই ইণ্টাৰনেটত এই বিষয়ে পঢ়িছোঁ। মানস, ইট ৱাজ এন ইম্পৰ্টেণ্ট পিচ অফ নিউজ এট ডেট টাইম। মানস, সেই সময়ত এইটো এটা দৰকাৰী বাতৰি আছিল। আই ৰিড এবাউট কল্পনা চাওলাছ ডেথ ইন এ স্পেচ শ্বাটল এক্সিডেণ্ট। এটা মহাকাশ অভিযানৰ দুৰ্ঘটনাত কল্পনা চাওলাৰ মৃত্যু ঘটাৰ বিষয়ে মই অইন একো নাজানো। কেন ইউ টেল মি ছামথিং এবাউট হাৰ? তেওঁৰ বিষয়ে তুমি মোক কিছু ক'ব পাৰানে? আই এম ছ' কিউৰিয়াছ টু ন'। মই জানিবলৈ অতি ইচ্ছুক। ময়ূৰী, ৱেল, এজ ফাৰ এজ আই ন' কল্পনা চাওলা ৱাজ বৰ্ণ ইন 1961 এট কৰ্ণাল ইন হাৰিয়ানা। বাৰু, মই যিমান দূৰ জানো 1961 চনত হাৰিয়ানাৰ কৰ্ণালত কল্পনা চাওলাৰ জন্ম হৈছিল। She studied at Tagore Bal Niketan at Karnal and later at Punjab Engineering College in Chandigarh. কৰ্ণালৰ ঠাকুৰ বাল নিকেতনত তেওঁ পঢ়িছিল আৰু তাৰ পিছত চণ্ডীগড়ত পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত পঢ়িছিল। মানস, আই এম চিয়'ৰ শ্বি লাভড ফ্লাইং ইন স্পেচ। মানসে কৈছে মই নিশ্চিত যে তেওঁ মহাকাশত উৰি ভাল পাইছিল। ময়ূৰী, অ' য়েছ, অ' হয়, ফ্লাইং ইন স্পেচ ৱাজ হাৰ ড্ৰিম। মহাকাশত উৰাটো তেওঁৰ সপোন আছিল। শ্বি ৱেণ্ট টু দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা উইথ দিছ ড্ৰিম। এগৰাকী মহাকাশচাৰী হোৱাৰ প্ৰশিক্ষণ ল'বৰ বাবে তেওঁ আমেৰিকালৈ গৈছিল। ডু ইউ ন' হোৱাট নাছা ইজ? তুমি জানানে নাছা কি? মানস, ন' হোৱাট ইজ ইট? মানসে কৈছে নাজানো, কিনো এইটো? ময়ূৰী, ইটছ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। ময়ূৰী, এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ নিয়ন্ত্ৰণ অনুষ্ঠান। মানস, আই চি। মানসে কৈছে মই বুজিলোঁ। ময়ূৰী, কল্পনা চাওলা ৱেণ্ট ইন টু স্পেচ দ্য ফাৰ্ষ্ট টাইম বাই দ্য কলম্বিয়া স্পেচ শ্বাটল STS-87 চনত কল্পনা চাওলাই STS-87 কলম্বিয়া মহাকাশ উৰণত যোগদান কৰিছিল। She was the only woman in the team of 6 astronauts. 6 গৰাকী মহাকাশচাৰী দলত তেওঁ একমাত্ৰ মহিলা আছিল। কল্পনা চাওলা went into space again in 2003 along with 6 other astronauts.
কল্পনা চাওলাই পুনৰ 2003 চনত 6 গৰাকী মহাকাশচাৰীৰ সৈতে মহাকাশলৈ গৈছিল। মানস ভেৰি ইণ্টাৰেষ্টিং, মানুহে কৈছে অতি আমোদজনক। ময়ূৰী এ টিম অফ 7 astronauts managed to collect a lot of important data while aboard Columbia in its mission STS-107. 7জনীয়া মহাকাশচাৰীৰ এটা দলে কলম্বিয়াত ইয়াৰ মিছন STS-107ত থকা সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। But the space shuttle broke up in flames on its way back to Earth. কিন্তু শূন্যযানখন পৃথিৱীলৈ ঘূৰি অহাৰ পথত জ্বলি গৈছিল। মানস ইটছ আনবিলিভেবল, এইটো অবিশ্বাসযোগ্য। ময়ূৰী অল দ্য এষ্ট্ৰনাটছ ইনক্লুডিং কল্পনা চাওলা ৱেৰ কিল্ড। কল্পনা চাওলাৰ সৈতে আটাইগৰাকী মহাকাশচাৰীৰ মৃত্যু ঘটিছিল। মানস হোৱাট এ গ্ৰেট লছ। মানস কি বৃহৎ ক্ষতি। বাট উই আৰ ভেৰি প্ৰাউড অফ হাৰ, কিন্তু তেওঁক লৈ আমি অতি গৌৰৱী। আৱাৰ কাউণ্ট্ৰি উইল অলৱেজ ৰিমেম্বাৰ হাৰ, আমাৰ দেশে সদায় তেওঁক স্মৰণ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকে। ধন্যবাদ।